हेलो फ्रेंड्स मैं मंजित आज हल 6 एप्रिल 2020 और आज महावीर जयंती और आजिर दिन समग्र भारतवर्षते अति धूमधामेरे महावीर जयंती पालन करा होइसे। गतिके बंधुসকল जानो आहकचोन महावीर जयंती किय पालन करा हय। महावीर जयंती होइसे जैन धर्মৰ अनुगामीসকলৰ आटाइतকৈ गुरुत्वपूर्ण उत्सव। भगवान महावीৰৰ जन्म जयंती हिसापे এই दिन पालन करा হয়। महावीर जयंती जैन मन्दिर और राजहुआ स्थानत पालन करार लगते भगवान महावीৰৰ मूर्ति रथत লৈ रथयात्राও करा হয়। च'त माहर शुक्ला त्रयोदशी तिथित उद्यापित हुआ এই उत्सव इंग्राजीर मार्च एप्रिल माहत अनुष्ठित হয় और ठीक সেইদৰে प्रति बছৰ दरे এই বছৰৰ 6 एप्रिल तारिखे আজিৰ দিনটোতে সমগ্ৰ ভাৰতবৰ্ষতে महावीर जयंती अति धूमधामेৰে पालन करा হৈছে। आधुनिक इतिहासविदসকলৰ मते बर्तमाনৰ बिहाৰৰ বৈশালী जिलार कुंडग्रामत महावीৰৰ जन्मस्थान বুলি চিহ্নিত কৰিছে। जैन ग्रन्थৰ मते भगवान महावीৰৰ 599 খ্ৰীষ্টপূৰ্বৰ চ'ত মাহৰ শুক্লা ত্ৰয়োদশী তিথিত জন্ম লাভ কৰিছিল। তেওঁৰ পিতৃ কুণ্ডগ্ৰামৰ ৰজা সিদ্ধাৰ্থ আৰু মাতৃ ত্ৰিশলা দেৱী। কোৱা হয় যে স্বামী মহাবীৰৰ সৰুৰে পৰা সাংসাৰিক জীৱনৰ প্ৰতি কোনো মোহ নাছিল, কিন্তু মাক আৰু দেউতাকৰ ইচ্ছাৰ বাবে তেওঁ যশোদাৰ সৈতে বিবাহ হৈছিল। মাক আৰু দেউতাকৰ মৃত্যুৰ পিছত তেওঁ বৈৰাগ্য হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু 30 বছৰ বয়সত তেওঁ ঘৰ সংসাৰ ত্যাগ কৰে। ইয়াৰ পিছত তেওঁ 12 বছৰ কঠোৰ তপস্যা কৰে আৰু 12 বছৰ অন্তত তেওঁ ৰিজুপালিকা নামৰ নদী এখনৰ কিনাৰত এজোপা গছৰ তলত তেওঁ জ্ঞান লাভ কৰে। ইয়াৰ পিছত তেওঁ ত্যাগ প্ৰেম আৰু অহিংসাৰ বাণী প্ৰচাৰ কৰে আৰু তেওঁৰ উপদেশ অতি সোনকালে দেশৰ চাৰিওকাষে বিয়পিবলৈ আৰম্ভ কৰে। ৰজা মহাৰজা সকলোৱে তেওঁৰ জ্ঞানত মুগ্ধ হৈ তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰে আৰু তেনেদৰে এদিন জৈন ধৰ্মৰ জন্ম হয়। স্বামী মহাবীৰৰ জন্ম উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষত অতি ধুমধামেৰে মহাবীৰ জয়ন্তী পালন কৰা হয় আৰু এই মহাবীৰ জয়ন্তীলৈ আপোনালোকলৈ অনেক শুভেচ্ছা থাকিল। গতিকে বন্ধুসকল মহাবীৰ জয়ন্তী উপলক্ষে এই ভিডিঅ'টো পাই কেনে পালে আপোনালোকে কমেণ্টত জনাব। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেল অন কৰিবলৈ নাপাহৰিব। ধন্যবাদ।